আজি আমাৰ উপস্থিত আমাৰ এই সংবাদমেলত আমাৰ সংবাদ বন্ধুসকলক মই স্বাগতম জনাইছোঁ। আসাম প্ৰদেশ কংগ্ৰেছ কমিটি নিৰ্দেশ মৰ্মে আমাৰ কাৰ্বি আংলং জিলাৰ ইষ্ট কাৰ্বি আংলং জিলাৰ 7টা ব্লকত আজি সংবাদমেল অনুষ্ঠিত কৰা হৈছে আৰু এইটো আজি সমগ্ৰ অসমতে সকলো ব্লক কংগ্ৰেছৰ অফিচত সংবাদমেল পতা হৈছে। এই সংবাদমেলৰ মূল উদ্দেশ্য হৈছে যে বৰ্তমান যিটো ৰাজনৈতিক পৰিস্থিতি, যিটো কেন্দ্ৰীয় চৰকাৰ মোদী গভৰ্ণমেণ্ট আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া যিটো তেওঁলোকে পাৰ্লিয়ামেণ্টৰ স্পীচ দিব কাৰণে তেওঁলোকে বাধা দিছিলে। তাৰপিছত তেখেতক পাৰ্লিয়ামেণ্টৰ যিটো পাৰ্লিয়ামেণ্টাৰী চিটৰ পৰা তেখেতক বহিষ্কাৰ কৰিছে। তাৰপিছত তেখেতৰ নিৰ্দেশ ঘৰ খালী কৰিবৰ কাৰণে নিৰ্দেশ দিছে। সেই পৰিপ্ৰেক্ষিতত আমি আজি এই সংবাদমেল অনুষ্ঠিত কৰিছোঁ যে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া তেখেতে বিৰোধীৰ এজন প্ৰধান নেতা আৰু তেখেতে যোৱা 2019 চনত যিটো কৰ্ণাটকা এটা পলিটিকেলি সভাত তেখেতে এটা স্পীচ দিছিলে, সেইটো দুৰ্নীতিৰ বিৰুদ্ধে। তেখেতে পলিটিকেলি ৰেলীত এটা স্পীচ দিয়া হৈছিলে যে ললিত মোদী, নীৰৱ মোদী বা মেহুল চৌকসী বা বিজয় মাল্যা বা নৰেন্দ্ৰ মোদী তেওঁলোকে উদ্দেশ্যে কৈছিল যে আজি আমাৰ দেশৰ পৰা কৰাপশ্যন কৰি তেওঁলোকে বিদেশত গুচি গৈছে, তে সকলো নামৰ তেওঁ মোদী কিয়? সেই প্ৰশ্ন কৰাত এজন বিজেপি বিধায়কে গুজৰাটৰ চুৰত আদালতত কোৰ্টত এটা গোচৰ দিছিলে আৰু সেই গোচৰৰ এটা শুনানিত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক 2 বছৰৰ মানহানি গোচৰত 2 বছৰৰ সৰ্বোচ্চ শাস্তি এটা বিহা হৈছে। তো আমি যিটো আইনৰ আদালতৰ কথা আমি ক'ব নাযাওঁ, কিন্তু আজি যিটো দেশৰ পৰিস্থিতি হৈছে মানহানি গোচৰত সৰ্বোচ্চ 2 বছৰ আজিলৈকে নজিৰ নাই দণ্ড দিয়া। মানহানি গোচৰত 2 বছৰৰ কাৰাদণ্ড দিয়াটো আমাৰ দেশৰ যিটো ইতিহাস আছে আজি আমি ক'তো পোৱা নাই। আজিলৈকে এইটো প্ৰথম কেছ হৈছে। গতিকে আমি বৰ্তমান যিটো চৰকাৰ আছে বিজেপি গভৰ্ণমেণ্ট, ইয়াৰ মানুহৰ আমাৰ ৰাইজৰ যিটো বাক স্বাধীনতা, কথা কোৱা ফ্ৰীডম অফ এক্সপ্ৰেছন, ফ্ৰীডম অফ স্পীচ সকলো বন্ধ কৰি দিয়া হৈছে, নাইকিয়া হৈ পৰিছে। এতিয়া আমাৰ দেশ এটা কোলা দিনৰ দৰে চলিছে, কোলা ডাৱৰৰ দৰে আগুৰি ধৰিছে। আমি আজি যোনে চৰকাৰৰ বিৰুদ্ধে মাত মাতিছে তেওঁলোকৰ ওপৰত নানা ধৰণৰ গোচৰ ৰুজু কৰি দিয়া হৈছে। তেওঁলোকক CBI ED লগাই তেওঁলোকৰ মুখ বন্ধ কৰি দিব বিচৰা হৈছে। কোনো এই চৰকাৰৰ বিৰুদ্ধে এটা মাত মাতিব নোৱাৰা হৈছে আজি যিটো পৰিস্থিতি হৈছে পলিটিকেল ৰাজনীতি। গতিকে আমি চৰকাৰৰ এইখিনি পদক্ষেপক আমি ধিক্কাৰ দিছোঁ আৰু এই মোদী গভৰ্ণমেণ্টক আমি ধিক্কাৰ দিছোঁ। কাৰণ তেওঁলোকে আজি চুৰক চুৰ বুলি আজি এই গণতন্ত্ৰ দেশত আমি ক'ব দিয়া নাই। চুৰক চুৰ বুলি নক'লে কি বুলি ক'ম? আজি মেহুল চৌকসী, আজি নীৰৱ মোদী, ললিত মোদী তেওঁলোকে চুৰ নহ'লে কি হয়? আমাৰ ৰাহুল গান্ধী আমাৰ নেতা তেওঁ উত্থাপন কৰিছিলে যে তেওঁলোকে চুৰ হয়। যদি আমি চুৰক চুৰ বুলি ক'লে যদি আমাৰ বিৰুদ্ধে গোচৰ জেল হ'বলগীয়া হৈ যায়, তে আমি সাজু আছোঁ, আমি কংগ্ৰেছ কৰ্মীসকলে সাজু আছোঁ, আমাক জেললৈ পঠাই দিয়ক যদি আজি আমি চুৰক যদি চুৰ বুলি ক'ব নোৱাৰোঁ। আৰু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই দুখীয়া দৰিদ্ৰসকলৰ যিটো অন্যায় অত্যাচাৰৰ বিৰুদ্ধে তেওঁ মাত মাতিছে,
সেইটো কোনো মোদী বা কোনো এটা কমিউনিটি বা কোনো এটা জাতিক উদ্দেশ্য কৰি তেওঁ স্পীচ দিয়া নাই। তেওঁ দুৰ্নীতি কৰা সকলৰ নাম লৈ কিনি কৈছে। আজি মোদী গভৰ্ণমেণ্ট তেওঁলোকে এই কালাৰ দিব বিচাৰিছে যে OBC সম্প্ৰদায়ক তেখেতে অপমান কৰিছে, বেলেগ ধৰণৰ এটা ইস্যু ডাইভাৰ্ট কৰিব বিচাৰিছে। সেইকাৰণে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো মেছেজ আমি জনগণৰ ওচৰত আমি লৈ যাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, যে আজি বিজেপি গভৰ্ণমেণ্টে আজি জনসাধাৰণৰ বিৰুদ্ধে যদি মাত মাতি আমি থিয় দিছোঁ, তেওঁলোকে সেইটো বিৰুদ্ধে আমাৰ গোচৰ দিছে। আজি ৰাহুল গান্ধী ডাঙৰীয়া পাৰ্লিয়ামেণ্টত দুখীয়া দৰিদ্ৰ বা যিটো মধ্যবিত্ত যিটো শ্ৰেণীৰ যিটো সমস্যা সংসদত উত্থাপন কৰিছে, ইয়াৰ বিৰুদ্ধে তেওঁলোকে কথা ক'ব নিদিয়ে। মোদী গভৰ্ণমেণ্ট কঁপি যায়। সেই চোৰৰ কথা ক'লে মোদী গভৰ্ণমেণ্ট কঁপি যায়, আদানীৰ কথা ক'লে মোদী গভৰ্ণমেণ্ট কঁপি যায়। তাৰ মানে আমাৰ প্ৰশ্ন হৈছে, বা ৰাহুল গান্ধী ডাঙৰীয়া সংসদত কৈছে যে নৰেন্দ্ৰ মোদী আৰু আদানীৰ সম্পৰ্কটো কি। আজি সকলোৱে জনগণৰ আমাৰ ভাৰতৰ জনগণে বিচাৰিছে যে নৰেন্দ্ৰ মোদী এজন দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী ব্যক্তি, তেওঁ এটা কোম্পানী চলাই আছে, তেওঁৰ বিৰুদ্ধে বিচাৰ হ'ব লাগে নে নালাগে, এইটোৱে বিচাৰিছে। কিন্তু আজি বিজেপি গভৰ্ণমেণ্টে তেখেতক আদানীৰ আখৰো ল'বলৈ মান্তি হোৱা নাই। বৰঞ্চ যিসকলে আদানীৰ কথা কয় তেওঁলোকৰ ওচৰত ED CBI পঠাই দিয়ে। তাৰ মানে কি? তাৰ মানে তেওঁলোকৰ সম্পৰ্কটো কি? সেইকাৰণে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰশ্ন কৰিব বিচাৰিছে কেইটামান পোনপটীয়া প্ৰশ্ন, যে আদানী আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সম্পৰ্কটো কি? এইটো প্ৰশ্ন আজি ৰাইজে বিচাৰিছে। নম্বৰ 2, আদানীৰ যিটো কোম্পানীত 20,000 কোটি টকা হঠাৎ আহিছে, সেই 20,000 কোটি টকা কাৰ হয় আৰু কিয়, ইয়াৰ উৎসটো কি? নম্বৰ 3, যদি আদানী ভাল হয়, আদানী তেওঁ দুৰ্নীতিগ্ৰস্ত নহয়, তেওঁ ভাল ব্যক্তি হয়, তেওঁৰ ওপৰত যদি পাৰ্লিয়ামেণ্টত JPC জইণ্ট পাৰ্লিয়ামেণ্ট কমিটি গঠন কৰিব লাগে, সেইটো চৰকাৰে কিয় মান্তি হোৱা নাই? এই 3টা প্ৰশ্ন ৰাহুল গান্ধী ডাঙৰীয়াই পোনপটীয়া চৰকাৰক সুধিব বিচাৰিছে। আৰু এই প্ৰশ্ন কৰোঁতে তেখেতক পাৰ্লিয়ামেণ্টত মিউট কৰি দিছে, কথা ক'ব নিদিয়ে। তেখেতৰ ধৰণে বিভিন্ন অন্যায় অত্যাচাৰ চলাই তেখেতক বহিষ্কাৰ কৰিছে ষড়যন্ত্ৰভাৱে। আৰু আদালতৰ যিটো শুনানি, ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ এটা পলিটিকেল কনস্পিৰেঞ্চি কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত, যে তেওঁ 8 বছৰলৈকে ইলেকশ্যন যাতে খেলিব নোৱাৰে, 8 বছৰলৈকে তেখেতক ইলেকশ্যন যিটো আমাৰ পাৰ্লিয়ামেণ্টত তেখেতে যে প্ৰতিনিধিত্ব কৰিব নোৱাৰে, এনেকুৱা এটা ষড়যন্ত্ৰ চলাইছে বিজেপি গভৰ্ণমেণ্টে। গতিকে আমি ধিক্কাৰ দিছোঁ চৰকাৰৰ এই ষড়যন্ত্ৰ। আৰু আমি কংগ্ৰেছৰ কৰ্মী হৈ আমি ব্ৰিটিছক খেদিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে, মই জেল যাম, কিন্তু মই কাৰো আগত মই মাফ নোখোজোঁ। আমি ভয় নাখাওঁ, লাগিলে আমাক জেলত ভৰাই দিয়ক। আমি ভয় খোৱা আমাৰ গান্ধী যিটো আমাৰ গান্ধীৰ তেজ আছে, আমি সাবৰকৰ নহয়, আমি মাফি বীৰ নহয়, আমি গান্ধী হয়। সেইকাৰণে আমি ৰাহুল গান্ধী ডাঙৰীয়াক চেলিউট দিছোঁ। আৰু আমি গোটেই কংগ্ৰেছ কৰ্মী আজি আমি তেওঁৰ লগত থিয় দিছোঁ। আজি বিজেপি যিমানে অন্যায় অত্যাচাৰ নকৰক, আমি তেখেতৰ লগত আজি আমি আমাৰ বুকুত বা ভাৰতৰ জনগণৰ বুকুত ৰাহুল গান্ধী ডাঙৰীয়া সদায় থাকিব। আজি বিজেপি যিমানে অন্যায় নকৰক, তেখেতক সংসদ পদ খাৰিজ কৰি দিয়ক, জেললৈ পঠাই দিয়ক, কিন্তু আমাৰ বুকুত ভাৰতৰ এজন প্ৰত্যেকৰ নাগৰিকৰ বুকুত ৰাহুল গান্ধী ডাঙৰীয়া সদায় থাকিব। এইটো আমি মেছেজ দিব বিচাৰিছোঁ। Chief Nida ini East Karbi Anglong District Congress Committee IPN Pinidak East Karbi Anglong angkang
lang proxian bag ni tum press meet hang si ini litung lapang so birta kadok kawe karbia khai doa na pendak khai doa na pang stami la kopisi non klem bomma BJP sarkar tung lapang so alam thak ithe tini nang tumpen pate rada phan pachini nang kula pang so ke phalo ini angka cetang dun press media korte lapen ke litung dak ini dak ulong komaji party office along kongres ai party office along ke papon langsung mepi blok hin pen fuluni lapan ke singhason penitum lah lang pet la cara pet kan si penilin nitum la bangso press meet pedu ponang koklo pipon ma polodang te la bangso BJP sarkar atum la kadok awe khaya phan lang ret lang ai penceng lok si la non kadok awe nitum dak central along ikija bom Rahul Gandhi alang li phan la BJP sarkar atum methangang hoi pen MPang hoi pen sunangji pelbang so alam thak nitum ningduk lo pipon ma polodang te kecengsi bharat angkang ke kana phong serbang so sarkar atum BJP sarkar atum la opposition party alang tu BJP sarkar pen ka phek sarkar phan ke nang itum dak parliamen along nang dodo nang le apen nang kedo kuatara long testimik nangi kecengsi la bangso sarkar alang tum lason la opposition apan atenil tum Congress party leadership Rahul Gandhi sarapan langsung dipupon tum ningduk lo asila bangso alam thak tum kadok awe pini dang tum karbiang long kang la pokali kadok awe dak angkang ang same la bangso alam thak kadok tum da chini nangi pupon ma plong tel bangso BJP sarkar pada jok menit tum kiduk telang arada pan kelang red kelang ai pen ceng lok si tum kiduk la pada kisun cecak nang kok lo kasi pini tum press media theng nol tum angsi tabang solam pecah nang kok lo ili tum non hajong same ili tum han than lo alang litum la non na biskuti atangka ona pensi ke bang ma 20,000 kuti tabang so atangka alang tum stme la ili tum hajong tal tum han than lo pachini lo dak la Nirav Modi, Lolip Modi, walang tum afan la tum atangka pensi nam si kapana abasor ni kalang tum patu jalo sa menong lang tum ta BJP sarkar lang lo penajok lang tum fan ako hangsi la haya tangka penajok pinay peduk tuhan tatap kan pipesi alang tum ni hangaling klem tam lo asli tum kongres atum itu mas sarkar kila son ining dog de si alang tum han pudun penajok si alang tum fan penan bak rada har pasuni phani hang lo lasi pini da karbiang lo angkang tapos kali lo dan angkang al semilitum tabang so kisung pen bangsa BJP sarkar kisung pen kilitum cecak bom nang nelo si non la ilitum labang so alam opposition atum kaning jedun penjong selang tum lason klem lo pulorang te menon pil ke koson si plangi ma alang li phan pulo la ithe ni kaning jedun kana jok alang tuman pulo nang kan hini an bag gel don nangji lasi lason pulorang te ke bangya aning kan pulang te non election tabe tebak pitang lo MP election yo fans tabe lasi lason alang tum jakten itu masuk karong madus temen angkat tulung ledaji poning ke habang ken itu cedon do deke si pinili tum do kawe press media teng nus me banang kok lo kasinang tum pancuning rilo daga do kawe tabang suala mo psak atok anu ke do kan biara da pam apen ke do anak kaya pan teme pecethanang po BJP sarkar penajok ilitum rengdok reng ni ke dolong ji po bang bangke ilit makisung sidopo lasi la do kawe kai do anak tum teme ilitum la kemisana sarkar phan kongres sarkar phan so ringdok ring ni pen gedolong ya pansi nilinang tuhan cipu ni ridung lo pipon ma pong talang itu la BJP sarkar Narendra Modi alang tung labang so ka hakon pen kecok cepena joksi kiduk la pen kisung ratu isya tum nang sekaning gitu na kecok ce pelonang te kosong si la tum sarkar phan tung kujima nasi nili padingo elo non hajong itum apo alang ni same il tuhan than lo la BJP sarkar kecok ke penajok litum khaido ans tame ning spek cingrum si litum sarkar bang kelarwek nang po lar pen litum kongres sarkar tang lo pulang te litum kedok we rengdok reni khaido ans litum rengdok reni kedam tang le litum athema kedam tang ana ning kas tame dak India angkang bharat angkang ke kongres komisi sarkar ini lo penajok si litum akiduk pen kisung kedorde ke ans tame sarkar tum itu ma pan rata pan ipi jersi litum
ring dok ring ni pen anin kan sebi dolong lo tame na hajong la BJP sarkar non ningkan keban tawelang tame alang tum pil the ke kem cok che pen joksi ne tuma kiduk la pen kisung pini al tame tum cecak nang lo tum heklong lo petrol pen cenglok si petrol diesel gas ador ke so al tame tum chini lo Afran tum kongres sarkar do bom hotke la petrol punot diesel punot gas punot tum ador ke kom besil tum kiduk ke la kadar tum chonam long tum pudam pulong te ration card tame non het BJP sarkar tum ration card tame typically lake kongres adir hot pensil tum ration card PC la BPL kiduk ke la kadar tum mapang tame sang pilo PG ro picholong lo tame don tum la BJP sarkar rang lo pen ke ration card kimis me pithekte la kadok wera tum tame munsi tame non jitu PG pustame alang tu methang khai pan epak pangni BJP sarkar pulotang te BJP we katan si ration card PG pu asila pulo te iduk kala karat tu kan si chopo lasi la itum kedamtang la kongres sarkar hut kitang ration card pen alang tum chopora ka la pukechok chedaji lasi itum kadok we tum kini chini lo dalam kang stame la itum Narendra Modi akechok che la penang tum akechok che la BJP sarkar tum kechok che kaya kisung kaya tum kadok awe dana kaya tum stame cecak dun werke nang nelo pusidili dana tum hancuni rilo rasi pinini ngarong lo pinini la kadok awe labang so press media hoi pen keng kang njang kang atau kan no kedokar bi khai do an stame chini pen sarkar fan stame larang ko takin lihin stame nang tum hancuni rilo lo sarkar larle pulang te karbiang long kedo arat do an stame kedo pen kisung pen si tum cecak nang ko rasi alangli la sarkar atum ake chok che alang bangke litum cep ok dundur de ji fansi rat ar khanda chuning ri dunglo asi nil tum pini karbiang long district congress committee ai hin pen hatta long proxian bak litum pini lason press meet media padolo along ten karbia khaya tum do ana fans me labang so alang pacita gi fansi atheman la Narendra Modi tum ake chok che BJP sarkar tum ake chok che penajoksi itu makisung cecak nang piglo asinili pedingo elo pininang tumangno nakado kawe pinin tum dakse tong rapet apenang itu fans teme akiro pipar piglo nang litum hoy pen lapang so alam atok ano do an karbia khai do an fans teme tum bache thangpo apenil tum makisung non la kado kawe BJP sarkar pen akaphek opposition party to ana bhan kyalang tum ke ber kim sisning hang same non tum lapang so kisung ke cecak berbelo opposition ke bangi MP election na bangke tum ning thelo tum kongres sarkar hin pen tum taning thelo tum stame labang so sarkar phan ke tum ni dom tum thelo posin tum stame ke bangyar ni ana bangke ke peduk ci pesung stame tum labang so sarkar paning dok de pula bang so ang tek sip ni nang tumangdo ci paklan do tapen kedang tum hin pen dok we do anak khai pan sa pacetak po pacetang si ning ke pen sinili lam te tol